বন্ধুসকল স্বাগতম জনাইছোঁ নতুন এটি ভিডিঅ'লৈ। আজি এফালে যাব ওলাইছোঁ। এয়া ৰাতিপুৱাই ৰেডি হৈছোঁ। 10টা বাজিছে এতিয়া। আৰু ক'লৈ যাওঁ এতিয়া? নামঘৰলৈ প্ৰথমে যাওঁ, নামঘৰত গৈ লগ পামগৈ আৰু এতিয়া গৈ থাকোঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি ওলাইছোঁ আদৰ্শ সত্ৰলৈ। আৰু ক'ত আছে এই বাইদেউগাকে কৈ দিব। কওকচোন বাইদেউ, কিবা এটা কৈ দিয়ক। আদৰ্শ সত্ৰ আছে ৰংপুৰীয়াত। আমি প্ৰভু চৰণত যাবলৈ ওলাইছোঁ। তাত এভাগী দিহানাম দিবৰ কাৰণে আমি সকলো এতিয়া প্ৰস্তুত হৈ আছোঁ যাবৰ কাৰণে। এতিয়া আমি ওলাইছোঁ। এয়া আমাৰ নামঘৰতে গোট হৈছোঁ, গোটেই কেইগৰাকী। এয়া চবেই ওলাইছেনে? এয়া এতিয়া আমি যাওঁ। আশীৰ্বাদ কৰিব ৰাইজে। হয় বন্ধুসকল, এতিয়া আমি গৈ আছোঁ। এয়া বেটেৰী ৰিক্সাতে গৈ আছোঁ। বেছি দূৰ নহয়, বেটেৰী ৰিক্সাত গ'লেও সোনকালে পায়গৈ। আৰু এয়া দুখন বেটেৰী ৰিক্সা লৈ 11গৰাকী গৈছোঁ। আৰু এইফালে খোলটো আমাৰ লগতেই লোৱা হৈছে। ভকতসকলৰ লগত জেগা নজুৰিলে যে, সেইকাৰণে আমাৰ লগতে লৈ লৈছোঁ। আৰু এতিয়া আমি গৈ আছোঁ। প্ৰতি বছৰে পবিত্ৰ ভাদ মাহত আদৰ্শ সত্ৰৰ প্ৰভুৰ ওচৰত নাম এভাগি ল'বলৈ যোৱা হয় আমাৰ নামঘৰৰ পৰা। আৰু তেনেকৈ এইবছৰো গৈছোঁ। এয়া এতিয়া গৈ আছোঁ। আমাৰ নামঘৰৰ ওচৰতে এইফালে পৰিৱেশটো অকণমান দেখুৱাই গৈ আছোঁ। এয়া হৈছে ষ্টেডিয়াম আমাৰ তিনিচুকীয়াৰ। আৰু এয়া অকণমান দেখুৱাই গৈ আছোঁ। এয়া হৈছে মেইন গেটখন, এফালেদি সোমাই যায় খেলপথাৰলৈ ভিতৰত। আমি এতিয়া আহি পাইছোঁহি। এইখন হৈছে আমাৰ পিছত আহি থকা টুকটুকিখন। আমি পাইছোঁহি এতিয়া সত্ৰত, আদৰ্শ সত্ৰত। আৰু আশা কৰিছোঁ শেষলৈকে চাই থাকিব আৰু চাই ভাল পাব বুলি। এতিয়া আমি পাইছোঁহি। এতিয়া আমি পাইছোঁহি। এয়াই হৈছে শ্ৰী শ্ৰী আদৰ্শ সত্ৰ, তিনিচুকীয়াৰ ৰংপুৰীয়া গাঁৱত আছে। আৰু এতিয়া নামঘৰৰ ভিতৰৰ ভাগলৈ সোমাই গৈছোঁ। আৰু এয়া ভিতৰৰ ভাগত সোমাই আহিলোঁ, চাহ তাহ খালোঁ। আৰু এনেকৈ প্ৰতি বছৰে অহা হয়, এইবছৰো আহিছোঁ। বহুত দূৰ দূৰণিৰ পৰাও আহে ভাদ মাহত নাম এভাগি ল'বলৈ প্ৰভুৰ ওচৰত। আৰু আপোনালোকেও আহিব পাৰে ইচ্ছা কৰিলে। এতিয়া নাম প্ৰসংগ হৈ আছে আৰু তাকে অকণমান দেখুৱাওঁ। নাম সামৰণিৰ পাছত এয়া প্ৰভুক সেৱা কৰিবলৈ যোগাৰ কৰি থকা হৈছে। আৰু প্ৰভুক মই এই ফটোকে তুলি অকণমান দেখুৱাই দিছোঁ আমাৰ আইসকলৰ লগত। আৰু এয়াই হৈছে শ্ৰী শ্ৰী আদৰ্শ সত্ৰৰ প্ৰভু। এয়া হৈছে প্ৰভুৰ ভিতৰৰ ভাগৰ আসনখন, ৰুমৰ আসনখন। আৰু এয়া ৰুমৰ পৰিৱেশটো অকণমান দেখুৱাই দিছোঁ, চাওক ইমান ধুনীয়াকৈ ৰাখিছে। আমাৰ দিহানাম ভাগি দেখুৱাবলৈ নহ'লে, মোৰ ভিডিঅ' কৰা নহ'লে, যিহেতু মই নিজেও নামত বহিছিলোঁ আৰু তেনেকৈ মানুহ পোৱা নাছিলোঁ মই ভিডিঅ' কৰি দিবলৈ। আৰু এনেকৈ ভিডিঅ'টো মই সামৰিব লৈছোঁ। এয়াই হৈছে শ্ৰী শ্ৰী আদৰ্শ সত্ৰ, তিনিচুকীয়াৰ ৰংপুৰীয়াত আছে। আৰু ইচ্ছা কৰিলে আপোনালোকেও আহিব পাৰে পবিত্ৰ ভাদ মাহত নাম এভাগি ল'বলৈ, এনেকৈও আহিব পাৰে। আৰু এতিয়া আমি অন্নমুঠি খালোঁ, খাই বৈ এতিয়া যাব ওলাইছোঁ। আৰু এয়া গোটেইখিনি ৰেডি হৈ আছোঁ। এয়া ৰিক্সা ৰৈ আছোঁ, আৰু এখন আহি পোৱাহি নাই। আৰু এয়া সত্ৰখনৰ ওচৰৰ পৰিৱেশটো অকণমান দেখুৱাই দিছোঁ, লগতে ভিডিঅ'টো সামৰিছোঁ।